এই ভাটিবেলা বা বিয়লি বেলাত আপোনালোকক আমন্ত্ৰণ কৰি আনি আমাৰ এই চাঞ্জাবাৰী চেলেংচালিৰ আগন্তুক হ'ব লগা ৰূপালী জয়ন্তীৰ যে কাৰ্যসূচী কিছু জনাব বিচাৰিছোঁ। প্ৰথমতে সকলোকে শুভেচ্ছা জনাইছোঁ। আমাৰ এই চাঞ্জাবাৰী চেলেংচালি অৰ্থাৎ বিদ্যালয়খন যোৱা 97 1 জানুৱাৰীতে প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই লৈ ইতিমধ্যে আমাৰ 25 বছৰ মানে ৰানিং হৈ আছে আৰু সেই 25 বছৰ ৰানিং হোৱাৰ উপলক্ষে আমি ৰূপালী জয়ন্তী ৰূপালী জয়ন্তী পালন কৰাৰ কাৰণে আমি যোজনা কৰিছোঁ। এইটো অহা 28, 29, 30 জানুৱাৰী 2022 আমি ইয়াতেই মানে ৰূপালী জয়ন্তী পালন কৰা হ'ব আৰু ইয়াৰ উপলক্ষে আমি ইয়াৰ লগতে সংগতি ৰাখি মানে এখন মানে স্মৃতি গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে আমি যোজনা কৰিছোঁ আৰু সেই স্মৃতি গ্ৰন্থখনৰ নাম আমি ইতিমধ্যে বাথুপুৰী নামাকৰণ কৰা হৈছে আৰু সেই বাথুপুৰী স্মৃতি গ্ৰন্থত আমি মানে নপুৰণি সকলো লেখক লেখিকাৰ পৰা অসমীয়া আৰু বড়ো মাধ্যমৰ আমি মানে লিখনি আহ্বান কৰা হৈছে। গতিকে এই লিখনিটো অহা 30 অক্টোবৰ ভিতৰত মানে পোৱাকৈ আমি প্ৰেৰণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা বড়ো সাহিত্য সভাৰ ৰঙিয়া জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক সুবংনী আলাৰী তুন্দুৰাম বড়ো আৰু তেখেতৰ বাথুৰ আৰু প্ৰতিষ্ঠাপক গড়চৰ আঞ্চলিকৰ সভাপতি আছিল আৰু সেই উপলক্ষে তেখেতক আমি অহা মানে 30/9/2021 চনৰ তাৰিখে ইয়াতে আমি তেখেতৰ প্ৰতিমূৰ্তি স্থাপন আমি কৰিব বিচাৰিছোঁ আৰু তেখেতৰ আদৰ্শ যাতে আমি আমাৰ এই গড়চৰ অঞ্চলত মানে প্ৰতিষ্ঠিত হৈ বা আদৰ্শটো জীয়াই ৰাখিব পাৰোঁ আৰু তেখেতে এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। সেইকাৰণে আমি তেখেতৰ যে আদৰ্শ এই বড়োসকলৰ যে আদৰ্শ এই আদৰ্শক আমি জীয়াই ৰাখোঁ বা তেখেতৰ আদৰ্শক জীয়াই ৰখাৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ আৰু তেখেতে অকল বড়োৰে নহয়, তেখেতে নিজে বড়ো সাহিত্য সভাৰ সম্পাদক হৈও তেখেতে নিজে বড়ো মাধ্যমৰ চাকৰি নকৰি তেখেতে অসমীয়া মাধ্যমৰ প্ৰয়াস কৰিছোঁ আৰু তেখেতে অকল বড়োৰে নহয়, তেখেতে নিজে বড়ো সাহিত্য সভাৰ সম্পাদক হৈও তেখেতে নিজে বড়ো মাধ্যমৰ চাকৰি নকৰি তেখেতে অসমীয়া মাধ্যমৰ শিক্ষকতা কৰি অসমীয়া ভাষাৰো তেখেতে উন্নতিৰ কাৰণে চেষ্টা কৰিছিল। সেইকাৰণে আমি তেখেতৰ বড়ো আৰু অসমীয়াৰ এজন সমন্বয় প্ৰতীক বুলি আমি ধাৰণা কৰোঁ আৰু তেখেতৰ সেই প্ৰতি শ্ৰদ্ধা জনাই আমি অহা 30 তাৰিখে মানে ছেপ্টেম্বৰৰ 30 তাৰিখে আমি তেখেতৰ প্ৰতিমূৰ্তিৰ মানে স্থাপনৰ আধাৰশিলা স্থাপনৰ কাৰণে আমি ঠিক কৰিছোঁ। ইয়াৰ সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। কথা হ'ল 1997 চনৰ 1 জানুৱাৰী তাৰিখে এই চাঞ্জাবাৰী চেলেংচালি বিদ্যালয়খন গড়চৰ অঞ্চলৰ যিসকল শিক্ষাপ্ৰেমী উদীয়মান ব্যক্তি উৎসাহিত ব্যক্তি তেনেধৰণৰ ব্যক্তিসকলে একেলগে মিলিত হৈ বড়ো সাহিত্য সভাৰ যি ৰঙিয়া জিলাৰ ভৱন সেই ভৱনতে অনুষ্ঠিত হৈছিল আৰু তাত আলোচনাৰ মাধ্যমেদি এটা সিদ্ধান্ত হৈছিল যে অসমত যাতে নিজৰ মাতৃভাষাক ৰক্ষা কৰিব পৰা যায়, ৰক্ষা কৰাৰ উদ্দেশ্যে বড়ো মাধ্যমৰ শিক্ষানুষ্ঠান এটা ব্যক্তিগত খণ্ডত স্থাপন কৰাটো নিতান্ত প্ৰয়োজন। এই কথা সেইদিনা আলোচনা হৈছিল আৰু সেই অনুসাৰে সেইদিনা এটা সিদ্ধান্ত হৈছিল যে গড়চৰত চাঞ্জাবাৰী চেলেংচালি নামৰ এখন বিদ্যালয় স্থাপন কৰা হওক আৰু উক্ত সিদ্ধান্তৰ মৰ্মে 1 জানুৱাৰী 1997 চন সেইদিনা আমি আমাৰ এই বিদ্যালয়খন প্ৰথম শুভ উদ্বোধন কৰিছোঁ আৰু ইয়াৰ প্ৰস্তুতি হিচাপে ৰাইজে কিন্তু বাঁহ বেত যোগান ধৰিছিল। সকলোৱে উৎসাহিতভাৱে উৎসাহেৰে নিজৰ যিমানখিনি পাৰ্য মানে তেওঁলোকে বৰঙণি যোগাইছিল
আৰু সেই অনুসাৰে সেই অনুষ্ঠানটো সেই দিনাৰ পৰাই সেই সময়ৰ পৰাই স্থাপিত হৈছে আৰু এই স্থাপিত হোৱাৰ পৰাই আজিলৈকে একাধিক্ৰমে বিভিন্ন বাধা বিঘিনি কেতিয়াবা ধুমুহাও মানে আমাৰ বিদ্যালয়খন ভাঙি ছিগি মানে হেৰি কৰিছে তৎসত্ত্বেও কিন্তু এই বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম এই অঞ্চলৰ যিসকল ল'ৰা ছোৱালী গৰীব মধ্যবিত্ত তেনেধৰণৰ লোকৰ ল'ৰা ছোৱালীক যাতে গুণগত শিক্ষা মানে প্ৰদান কৰিব পৰা যায় সেই দৃষ্টিভংগী ৰাখিছিল আৰু এই দৃষ্টিভংগীৰে শিক্ষা দান কৰি আহিছে আজিলৈকে মানে কৰি আছে আৰু ভৱিষ্যতলৈকে মানে ইয়াৰ দীৰ্ঘায়ু আমি